গুড মৰ্ণিং। আজি দেওবাৰ, আমি এতিয়া গৈ আছোঁ বজাৰলৈ। আমাৰ ৰাস্তাটো বহু বছৰ মূৰত এইবছৰ ঠিক কৰিব লৈছে। এয়া মাটি আৰু শিল প্ৰায় দি থৈছে এতিয়া। এইখন আমাৰ হৈছে সপ্তাহিক বজাৰ। প্ৰতিটো দেওবাৰে ইয়াত বজাৰ হয় আমাৰ ইয়াত। দেওবাৰ বুলি ক'লে গাহৰি মাংস নোখোৱাকৈতো থাকিব নোৱাৰি। সেইবাবে আমি গাহৰি ল'বলৈ আহিলোঁ। গাহৰি লগাই চাওক, গাহৰি লগত ছাগলী দিয়া, ছাগলী মাংস ভক্ষণ কৰা হ'ব। এয়া দেখিছে, এতিয়া এজনী আহিব সন্ধিয়া বহি ঘূৰি মাতি আছে ঘড়ীটোৱে। এয়া গাহৰি বেছি নাই বাৰু, আধা কেজি আনিছোঁ। আধা কেজিৰ ভিতৰত আমাৰ ধনিয়া গাহৰি মাংসৰ লগত লাই পাত বনাবলৈ লাই ছিঙি আছোঁ ইয়াত। অৰুণাচলৰ ইয়াৰ পৰিৱেশ বহুত ধুনীয়া ভিউ। এইফালে ফটো শ্বুট হৈ আছে। এয়া আমাৰ কেমেৰামেন জল্দিছে ফ'কাছ কৰোঁ। আমি এতিয়া অৰুণাচলৰ পৰা আহি ইয়াত ফটো শ্বুট হৈ আছে। এইডোখৰ অসম আৰু সেইডোখৰ আছে অৰুণাচল। অসম, অৰুণাচল।